এই গাড়ীখন মানে নচলাই লেতেৰা হৈ গ'লগৈ দেই। এখন এবাৰ চাৰ্ভিচিঙত দি দিলে আহি ঘৰৰ পৰা আহি দি দিবহি লাগিব। এই হ'ল নে তোমালোকৰ? দিনে পোহৰে পাবগৈ লাগিব, তাত দেৰি হৈছে নহয়। আহা আকৌ সোনকালে। এইবোৰ মানে ওলায়ে নহয়, ষ্টাইলেই ষ্টাইল। এবাৰ আহিলে আৰু কেইটালৈনো যায় এইবোৰ। বক এটা মৰম লাগিছে কি জানা বিউটি? নালাগে, বাদ দিয়া নালাগে, তুমি বেয়া বেয়া নাপাওঁ, কওকচোন কওক। নালাগে, তুমি বেয়া পাবা। কওক না কিন্তু, বেয়া নাপাওঁ। কৈ দে আকৌ, কিয়নো তাইক তেনেকুৱা কৰিছ? আচলতে কি জানা বিউটি? কিনো কিন্তু? মই তোমালোকৰ ঘৰলৈ তোমাকহে চাবলৈ গৈছিলোঁ, এইবাৰহে খা। কিন্তু তোমাৰ মাৰ আৰু দেউতাৰে জোৱাই আহিছে বুলি উখোৱা চাউলৰ হাঁহৰ মাংস খুৱাই বাহিৰত দি পঠিয়ালে। আৰু এতিয়া মোৰ জিন্দগী সেয়া। কথাবোৰ কয় আৰু পাই। হয়নো কি হ'লনে আপোনালোকৰ? ইমান টাইম লগাইছে, দেৰিকে হ'বগে এতিয়া। নিজে দেৰি কৰি আছো। তুমি আগতে বহিবা নি? নালাগে। বহা পিছতে বহা। ঘৈণীৰ আগত লাইন মাৰি নমৰিবি আকৌ দেই তই। এইখিনি লৈ আহক। দিয়ক। হৰি শুনকচোন, কোৱা। আমিতো আজি বহুত দিনৰ মূৰত গাঁও ঘৰলৈ আহিছো ন। আপুনি যে এদিন কৈছিলে প্ৰবীণক লগ কৰিম বুলি। কোন প্ৰবীণ? কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ড আকৌ। তই পাহৰি থাকিলি। কি হ'ল? মই ভাবিছো ময়ো লগ পোৱা নাই বহুত দিন, আপুনিওতো লগ কৰিম বুলি কৈছিলে। আজি ৰাতি ভাত সাজটো একেলগে খাই দিওঁ নেকি? প্ৰবীণক ভাত খাবলৈ মাত। যি ভাল দেখা আৰু। কম দুখত কৈছে নে? তাকে মাতোনে? মাতা আৰু। থেংক ইউ। কেতিয়াবা নালাগে, সি কিন্তু নিমিত নাই। কিবা এটা আছে, তই বৰুৱাক চিনি পাবলৈ এতিয়াও বহুত বাকী আছে। ইমান ওকণি আছে অ'। ইমান ডাঙৰ বিহা ওকণি। লৈ ফুটা ফুটা। ডাঙৰ ওকণি, ফুটা। বিহা ওকণি কিয় নাথাকিব? মাকৰ মূৰতে আকৌ ওকণি আছে। এইজনী লোৱা। তই কালে ফোন কৰিছ? হেল্ল', প্ৰবীণ। আজি আমি গাঁও ঘৰত আহিছো নহয়। তুমি ক'ত আছা? ঘৰতে আছো মই। হয় নেকি? হয়, কেনে নহয়? কথা এটা আছিলে তোমাৰ লগত। কি কথানো? আমাৰ এওঁ সুধিছিলো নহয় আজি মই তোমাক ভাত খাবলৈ মতা কথা। তোমাকো লগ কৰিম বুলি কৈছিলে। তুমি আজি গুচি আহিবা নহ'লে, ৰাতি আমাৰ ঘৰতে ভাতটো খাই দিবা। হ'ব বাৰু। ঠিক আছে, আহিবা দিয়া। ৰাতিকে লগ পাম। পাবি, তই মাতিছ প্ৰবীণ নোহোৱাকে থাকিবনে? তোক আৰু কিহে পায় এতিয়া? প্ৰবীণ দা ভাতৰ নিমন্ত্ৰণত আহিছে। লোকৰ ঘৰত খাবলৈ পালে প্ৰবীণ দা চাগে ৰ'বই নোৱাৰে। লগত আকৌ এইটো কাক ওলমাই আনিছে? লাবু শ্বৰ্টকাটতহে মাতে। আহিলা? ইমান ফূৰ্তি। অৱশ্যে ফূৰ্তি লাগিবই বাৰু। দাঁত দেখিলেই গম পাই নহয়, পেৰেককে মেলিছে। বাকী ভাল তোমালোকৰ? ভাল দে। প্ৰবীণ দায়ো যে কথাবোৰ সুধে আৰু কিয় ভাল নহ'ব বাৰু? ডাঙৰে হ'ল। ডাঙৰ হৈছে আৰু। এইটো প্ৰবীণ দা ল'ৰা। আছে। আহিলে। নমস্কাৰ দেই। পালেহি ন ভাত খাবলে? আলহী হ'বলা তেনেকে ক'লে। তোমাৰ নামটো?
নমস্কাৰ, মোৰ নাম শ্ৰী দেৱাশিষ কলিতা। কোন স্কুল? মই পশ্চিম জানে কি পঢ়ি আছা? পঞ্চম শ্ৰেণী। ঐ কেলাছে পাহৰিলে। বহা বহুত কম ল'ৰা ছোৱালী এনেকুৱা খ্ৰীষ্টাচাৰটো আছে আকৌ তাকে ভাল শিক্ষা দিছে নিজৰ চৰিত্ৰটো ভাল কৰিলে ভাল তাকে এনেই ঘৰত ল'ৰা হয় আৰু ৱাইফ আছে ৱাইফ আছে হয়। ৱাইফ আছে হয় হয় তথাপিতো লোকৰ সংসাৰত ধন্য ঠিকে আছে হেৰি এই আমাৰ এওঁক কৈছে বৰ ধুনীয়া খানা বনোৱা বোলে খানা বনাই একচুৱেলি মই ভাল পাওঁ ভাল পোৱা ঠিকে আছে লোকৰ জীৱনটো ভাঙিবলৈ বাদ দিয়া আৰু হেৰি এইটো কি কয় মই মাছ আনিছোঁ বাহু তো আমি বনাব লাগিব কিন্তু আজি আকৌ দেই বলক মই যোগাৰ কৰি দিওঁ, আপোনালোকে বনাব। এই তুমি বহুত কষ্ট কৰিছা হয় আকৌ কষ্ট কৰিব নালাগে আমি বনাম নহয় মিলতে ধৰিছে আমি পাকঘৰলৈকে যাওঁ হয় নেকি ব'লা বলক। ব'লক নহয় তুমি এই দেউতাই মই গৈছো তুমি খেলিবা আমাৰ মাইনাহঁতৰ লগত দেই বহি থাকা ভাত দিম নহয় দেই তুমি বহা, মই আমাৰ মাইনাক মাতি দিছোঁ। ই আকৌ ওপৰতে ওলাইছে মোক আমাৰ ইয়াত কৈছে কবিতাই বোলে বৰ ধুনীয়া খানা বনাই একদম আঙুলি চুপি খাব লাগে কৈছে দেই খানাটো একচুৱেলি মই বনাই ভাল পাওঁ খানা বনাই মানে কি হয় এনেকুৱা জুইত যদি বনোৱা যায় বহুত টেষ্ট হয় বনাওঁ কেতিয়াবা মোৰ এটা চখ খানা বনোৱাটো যদি ঠিকে আছে খালি লোকৰ খানা সংসাৰত খানা বনোৱাটোহে তোমাক খেলি মেলি মই নামটো কি? My name is Devashish Kolida. बोले खेलूंगे हम खेलकर माही আমি খেলুंगे দে সৰু মাছটো আকৌ ভাল লাগে মই খাই ভাল পাওঁ ভাল পাই দেই একচুৱেলি কি জানানে প্ৰবীণ মানে কিছুমান বস্তু মোৰ ভাল নালাগে আৰু মানে যেনে মানে তোমাৰ কি আৰু এই বিয়া হোৱাৰ পিছত মই কিনো বেষ্ট ফ্ৰেণ্ড হয় নাই বৰুৱাই কিবা বুজাব বিচাৰিছে একচুৱেলি কেতিয়াবা ধৰক লগ পালে বা কথা পাতি ভাল লাগে ভাল লাগে বুলি তেনেকুৱা ধৰণৰ একদম নহয় মই আকৌ তোমাক কোৱা নাই দেই মই যে তুমি যে ৰাতি 2 ঘণ্টা কথা পাতা তাইৰ লগত মই একদম বেয়া নাপাওঁ কথা পাতা আৰু কেতিয়াবা টাউনলৈও যোৱা মই একদম বেয়া নাপাওঁ লগ কৰা মই বেয়া নাপাওঁ নহয় মোৰ বিশ্বাস আছে তোমাৰ ওপৰতো তাৰ ওপৰত পাগল নেকি তই ৰটোক ৰ গোটেইখন অৱস্থা নাইকিয়া কৰি পেলালে চুলিয়ে তুলিয়ে আজি তোক এইটো গছতহে আছে মোৰ লগত হেৰি কৰ পাই দিয়া বিচাৰি ফুৰ বৰুৱা তোৰো কিন্তু মাথা আৰু দেই কিমান শুকাৰ পৰা হেপী হলি তোৰ পাহনীয়ে কোবাম ৰাতিপুৱা তোৰ কি হ'ল আকৌ ভাল নাছিলে মোক আৰু পাৰিব দেখা নাই ভিন্দিহেৰে কি কৰিলা পানী খোপা ঢালি কিনো ইমান খং কৰি আছ ল হাত হেপী হলি মা দে বল চাই হৈ পৰিব ঐ নানামিবি মৰিবি কিন্তু দেই ভাললে চাই মোৰ কালহে হ'ল কৈছিলো নহয় নানামিবি বুলি নুশুনিলি ডিউটি ভিন্দু বহুত দোকান দেখোন তোমাৰ মই এইটো তোমাৰ বিহা কাৰণে ফুটা ভালকে ফুটা তুমি ক্লিনিক প্লাছ আনিবা আকৌ ঠিক আছে ক্লিনিক প্লাছ কি জানা বিউটি কওক
কি ক'ম তোমাক সেই দিনৰ কথা। মুটিলে মুটিলে কাপোৰে কানিয়ে মুটিলে ভিজিলে ভিজিলে চুটি আণ্ডাৰ ভিজিলে ধুবা ধুবা মইনাৰ মাক ভালকে ধুবা কাপোৰ কানি মোটা কথাটো কাকো নকবা। কথাটো মানে তোমাৰ এনেকুৱা হেৰি শুনিছানে ক'ত আছে ই পাছফালে ভনীৰ লগত বিজি সেই বায়ে মাতিছে মই তোৰ লগত নাই বুলি কবি দেই। মাতি থাকিলেও নামাতে শান্তি নাই মোৰ এইবিলাকৰ পৰা। অ পাপা হা আমি দুদিনমান ইয়াতে থাকো নি ৰচোন আজিৰ দিনটো যাওক কি হয়। প্লিজ 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 পাপা ইয়াতে থাকো না হ'ব দে থাকো বাৰু দুদিনমান।